বলক অলপমান ফুৰি আহোঁ আগতে। ফুৰি আহোঁ মানে অলপমান কিবা উঠাই আনো। নৰসিংহৰ পাত পকৰি বনাম। এই চাক এতে হৈ আছে আমাৰ এইখিনি। এই পাতকেইটা উঠাই লওঁ। পকৰি বনালে ইমান সোৱাদ লাগে খাবা। আপোনালোকে খায় না নাখায়? অলপ কেইটামান উঠাম। ফুল গছতে ইমান গন্ধ এইটোত, বহুত গন্ধ। অলপমান মূৰাই কিনে আপোনালোকে গন্ধ পাইছে না নাই? বহুত গন্ধ। একদম পুৰা। এইটো পাতটো কিন্তু অলপ বেলেগ। নৰসিংহৰ পাতো বহুত ধৰণৰ আছে। নৰসিংহৰ পাত 3-4 ধৰণৰ আছে। এইটোৰ গন্ধটো বহুত ধুনীয়া। পকৰি খাবা ইমান ভাল লাগে, বহুত ধুনীয়া গন্ধ। আপোনালোকৰ লাগে যদি ক'বচোন, ঠানি দিম আমি। বহুত হৈছে, কাটি কাটি ইমান পেলাওঁ, ইমান চাফা কৰোঁ, তথাপি আকৌ হৈ আহে। বঢ়িয়া এইটো। কেইটামান উঠাই লওঁ ৰ'ব। লতখিনি ক'বাত ক'বাত যাই পালাক এই চাক। তামোল গছত ভৰ্তি হৈ আছে। ইফালে তামোল গছত যাই কিনে উঠিছে। এই কাটি কাটি পেলালোঁ। পুৰা গুৰি ধৰে ফুলগছ, এৰি গছ চব। ইয়াৰ গন্ধটোৱে বঢ়িয়া পাওঁ মই। বহুত গন্ধ, বহুত হয়। পকৰি বনালে ইমান টেষ্টি হয়, বহুত টেষ্টি হয় পকৰি। আমি এতিয়া ভাতখিনি বনাই লওঁ। আজি বনাম চাল কোমোৰা, আলু আৰু চয়াবিন। পকা, পকা চাল কোমোৰা। আপোনালোকে খায় না নাখায়? বলক যাওঁ বনাওঁ। আহি পালোঁৱে। ভাতখিনি বনাই লওঁ। ভাতখিনি বনাই লওঁ, তাৰপিছতে কথা পাতিম দিয়ক। জিৰা দি দিলোঁ। হিং, দালচিনি। জিৰা ধনিয়াৰ গুড়ি এইখিনিও দি দিম। অকণমান চেনি দি দিম। চেনি নিদিলে পকা কোমোৰা না, অলপমান টেঙা টেঙা লাগিব পাৰে। সেইকাৰণে অকণমান চেনি দি দিম। দিলে অলপ সোৱাদটো বেলেগ হয়। এই চাক হৈ গ'ল, চয়াবিন দি দিছোঁ। চয়াবিনখিনি ভাজি কিনে দি দিলোঁ তাৰ ওপৰতে। এই চাক হৈ গ'ল। থেংক ইউ, আজি এইখিনিয়ে।